নমস্কাৰ ফুৰিবলৈ আহিছো আজি গুৱাহাটীলৈ বুলি আৰু সৰু এজনীক ঘৰৰ পৰা নহয় তাই অলপমান আগবাঢ়ি আহিলে বহুতৰ ঘৰলৈকে তাৰ পৰা তাইক ললো লৈ মেলি আমি গোটেইকেইটা আজি আহি আছো এতিয়া আমি পাইছোহি এই চাওক শৰাইঘাটৰ ব্ৰিজ আৰু এই শৰাইঘাটৰ দলংখন পালে যেতিয়া সৰুতে স্কুলৰ পৰাই হয় মানে এফালে চোৱা শৰাইঘাটৰ দলংখন পালে মানে এনেকুৱা লাগে সৰুতে যেতিয়া আমাৰ স্কুলৰ পৰা পিকনিক লৈ আহিছিলে ন একেবাৰে সৰু থাকোঁতে সদায় খুঁটাবিলাক মানে হিচাপ কৰি কৰি যাওঁ আৰু ডাঙৰ হ'লেও আমিতো ইমান বেছি গুৱাহাটী আহি নাথাকোঁ তথাপিও এতিয়াও মানে সেই বস্তুটো মনত আহি যায় বহুত বেছি ভাল লাগিছে অলপমান জাম পালোঁ বাৰু আৰু এতিয়া আমি ডাইৰেক্ট গৈ আছোঁ চিৰিয়াখানালৈকে কাৰণ মইনাই বোলে আজি ৰাতি সপোনতো দেখিছে এনিমেলছবিলাক কেৱল ইয়াতে এনিমেলছ বহুত ভাল পায় জানেও মানে এতিয়া অলপমান ফটোত দেখি দুই এটা চিনি পোৱা হৈছে গতিকে এতিয়া আমি চিৰিয়াখানা যাম আৰু ছামাৰ ভেকেশ্যনত আপোনালোক ক'ৰবালৈকে গ'লনে নাই সেয়া কমেণ্ট কৰি জনাবচোন ইয়াতে আমি কেইদিনমান থাকিম বাৰু দাদাহঁতৰ ঘৰ আছে তাতে আৰু কিবা কিবি প্ৰগ্ৰেমো আছে গতিকে যিমানখিনি পাৰেও ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব চেষ্টা কৰিম বহুত বেছি আশা কৰি আহি আছোঁ এই কি হৈছে হা কি বঢ়িয়াকৈ বহি যাব পৰা হৈছে হয় নেকি চাইকিনে বহুত ভয় লাগিছে হয় নেকি তোৰ লগত কি আছে আৰু ফাইনেলি আহি আমি কি পাই গ'লো মন বা কিমান বিৰক্তি দিছে গোটেই বাটটো বিৰক্তি বুলি ক'ব লগা হৈ গৈছে কেনেকুৱা মানে আচলতে চিৰিয়াখানা নাহা যে আমাৰ কিমান বছৰ হ'ল ঠিকেই নাই আৰু যেতিয়া আজি আহিলোঁ ভাবিছোঁ নতুন নিয়ম চিৰিয়াখানাত সোমাইছোঁ কিন্তু টিকেটৰ দেখোন ছিষ্টেমেই নাই বুলি ভিতৰলৈকে গ'লোঁ আমি ধুনীয়াকৈ গৈ মেলি ইয়াতে মানে বেগবিলাক চেক কৰে আৰু বেগবিলাক চেক কৰি মেলি আমি আলোচনা কৰিছোঁ ইয়াতে টিকেটৰ ছিষ্টেম নাই একো নাই কিন্তু অলপমান ভিতৰলৈকে গৈ ভগৱান যেতিয়া টিকেট দেখিছোঁ টিকেট কটা ছিষ্টেমটোত আপোনালোকে ভিৰ চাওক কিমান বেছি মানুহৰ ভিৰ টিকেটৰ লাইন অৱস্থা নাই কি দেখিলা কোৱাচোন আমি অৱশ্যে লাইন পাতি টিকেট নাকাটি টিকেটটো অনলাইনে কাটি ল'লোঁ একদম কম সময়তে ধুনীয়াকৈ হৈ গ'ল আৰু আহিয়ে এটাকৈ পূৰা জীৱ জন্তু চোৱাত ব্যস্ত হৈ গ'লোঁ আৰু আমি চোৱাৰ উপৰিও মানে মন আৰু জানক দেখুৱাই খুব ভাল লাগিছে আৰু আটাইতকৈ বেছিকৈ তাতে আছে হৰিণ আৰু বেছি আছে বান্দৰ আৰু বেলেগ জীৱ জন্তু বহুত আছে বহুতখিনিয়ে আমি দেখিছোঁ আৰু কি দেখিছোঁ মই ভিডিঅ'টিত আপোনালোকক যিমানখিনি পাৰি আচলতে কি হৈ যায় ভিডিঅ' কৰি থকাটো ইমান ইজি নহয় কাৰণ মনক দেখুৱাব লাগে জান কোচত আছে গতিকে প্ৰতিটো সময়তে ভিডিঅ' কৰা নহয় কিন্তু তাৰে মাজতে দুই এটা ক্লিপ লৈ এনিমেলছখিনি আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মানে চিৰিয়াখানাত আমিনো কি চালোঁ গোটেইখিনি এইবিলাক যোনো মনতে কিতাপত দেখে কিন্তু তাতে নতুনকৈ যেতিয়া দেখিছে খুব ভাল পাইছে আৰু কিমান যে কি প্ৰশ্ন আপোনালোকে এতিয়া আহিছেনে চিৰিয়াখানালৈ বা কি দেখিলে সেয়া কমেণ্ট কৰি জনাবচোন বা বহুত মানুহে কয় চিৰিয়াখানাতনো কি আছে চাবলগীয়া দেখো একোৱেই নাই কিন্তু নহয় চাবলগীয়া আমাৰ বহুত বস্তুৱে আচলতে সৰু ল'ৰা ছোৱালীবিলাকে যিবিলাক জীৱ জন্তু কিতাপতহে দেখে বাহিৰতো দেখি নাপায় সেই জীৱ জন্তুবিলাক ইয়াতে চিৰিয়াখানাত চাব পাইছে অন্তত আমাৰ মইনাহঁতে বহুত বেছি এক্সাইটেড হৈ গৈছিলে যেনেকৈ আৰু তাতে সঁচাকৈ দেখিছেও দেই বহুত ভাল লাগিছে আৰু এতিয়া তাইৰ টাৰ্গেট এটা চিৰিয়াখানাত আমি বাঘ চাব লাগে বাঘ ক'ত পাম কি কেৱল মানে এইবিলাক দেখিছে যদিও মানে কেৱল কুৱেশ্যনটো তাৰ বাঘ ক'ত আছেনো বাঘ সিংহ এইবিলাকৰ প্ৰতি মানে অলপমান বেলেগ এটা আৰু এইটো চাওক ইমু তাই মানে একদম কিতাপৰ লগত পিকচাৰটো লগতে এই যে চাইনবোৰ্ডখন দিয়া আছে গোটেইখিনি মিলাই অন্তত মইনা এতিয়া চাব জনা হৈছে ইমানখিনি যে ডেভেলপ হৈছে মই তাতে গৈ মানে বুজিব পাৰিছোঁ যে অলপ মানে ডাঙৰ হৈছে তাৰে মাজতে এটা কেনা লাগিল নহয় চাওকচোন আমাৰ কি হৈছে অৱস্থাটো কি কৰিছে বাহে দিয়া নাই কিয় এইখিনি যুদ্ধ কৰিব পৰা হৈছে চাওঁ কি হৈছে কি পেলাইছে তোমাৰ
আৰু মনৰ প্ৰশ্নৰ উত্তৰ দি দি ঘূৰোতে কেনেবাকৈ একদম পূৰা এক্সাইটেড হৈ থকা জন্তু বাঘ তাই কেৱল চিৰিয়াখানাত বাঘ চাই গতিকে সেয়া বাঘ দেখিলোঁ কিছুমান মানুহে কৈছে আৰু কেতিয়াবা বোলে শুই থাকে দেখি নাপায় কিন্তু আমি সেইদিনা যাওঁতে খুব ধুনীয়াকৈ খোজকাঢ়ি ঘূৰি ফুৰি আছিলে সেইদৰে দেখিলোঁ আৰু বহুতেই জীৱ জন্তু দেখিছোঁ কিন্তু ক'লোৱেই নহয় হাতত কেঁচুৱা লৈ মেলি চিৰিয়াখানা সিহঁতক দেখুৱাই আছোঁ গতিকে প্ৰতিটো সময়ত ভিডিঅ' কৰিব পৰা নাই কাৰণে গোটেইখিনি এনিমেলছ আপোনালোকক দেখুৱাব পৰা নাই তথাপিও তাৰে মাজতে দেখুৱাবলৈ চেষ্টা কৰিলোঁ মানে ইমানখিনি দেখুৱাব পাৰিছোঁ আৰু আছে জীৱ জন্তু সৰু ল'ৰা ছোৱালীয়ে হেঁপাহ পলাই চাব পৰাকৈ এতিয়াও চিৰিয়াখানাত বহুত জীৱ জন্তু আছে আপোনালোকেও যোৱা নাই যদি গৈ সৰু ল'ৰা ছোৱালীক দেখুৱাব সিহঁতে খুব ভালেই পাব আচলতে জীৱ জন্তুবিলাক এইদৰে আমি ঘূৰি ঘূৰি য'ত যি দেখিছোঁ তেনেকৈ চাইছোঁ কিন্তু তাকে যদি নকৰি সোমাওঁতে মানে গেটত এইখন লিখি থোৱা আছে মানে ক'ত মানে কোনটো এনিমেল ক'ত আছে গোটেইবিলাক ধুনীয়াকৈ মানে সিহঁতে ছবি আঁকি থোৱা আছিলে আচলতে এইখন আমি নোচোৱাকৈ গ'লোঁ এওঁ মানে আগতে আহি পাইছিলে তেনেকৈ বোলা চাই দিম বুলি ক'লে আৰু এটা ভাল কথা আপোনালোকক কোৱাই নাই যে ইমানখিনি দৰ্শক পাইছোঁ চিৰিয়াখানাত আমাৰ ভিডিঅ' চোৱা বহুত বেছি ভাল লাগিছিল গোটেই মানুহখিনিৰ লগত যদি আমি ভিডিঅ' কৰি ৰাখিব পাৰিলোহেঁতেন আৰু ভাল লাগিলেহেঁতেন আপোনালোকে বেয়া নাপাব আৰু এতিয়া চিৰিয়াখানা শেষ কৰি আমি ডাইৰেক্ট আহিলোঁ ছায়েন্স মিউজিয়াম চাবলৈ কিন্তু কি ক'ব সেই একেই অৱস্থা দেখিছেই নহয় মানুহৰ ভিৰ মানে ইয়াতে টিকেট কাউণ্টাৰত ইমান সময় লাগিলে লাইন পাতি টিকেটটো লৈ কেনেবাকৈ যেনিবা ভিতৰলৈকে যাব পৰাৰ পাৰ্মিশ্যনটো পালোঁ আৰু ফূৰ্তি চাওক বোলে টিকেট তাৰ হাতত এতিয়া মেইনলি কথাটো হ'ল ছায়েন্স মিউজিয়ামত কি পাব সেইটো ইমান বিষয় নহয় সিহঁতৰ কাৰণে তাতে গৈ কি খেলিব সেইটোতহে গুৰুত্ব আমি ভাবিছিলোঁ ইয়াৰ ভিতৰত বহুত ধুনীয়াকৈ যিমান বস্তু আছে এফালৰ পৰা দেখুৱাম কিন্তু সৰু ল'ৰা ছোৱালীৰ কথা নহয় সেইবিলাক মানে ফটাফট চাই মেলি আহি কেৱল খেলাৰ প্ৰতি ধ্যান তাই পাৰ্কত পূৰা খেলিলে আৰু চোৱাখিনিও চালে বাৰু আৰু আমিও এইদৰে অলপমান ফটো চটো মাৰিলোঁ মাৰি মেলি সন্ধিয়া হ'ল যেতিয়া আমি এতিয়া দাদাহঁতৰ ঘৰলৈকে গুচি আহিলোঁ